নমস্কাৰ, মই সঞ্জীৱ শৰ্মা। আপোনালোকে এই সাক্ষাৎ নামৰ ইউটিউব চেনেলটো চাব, লাইক কৰিব, কমেণ্টছ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। নমস্কাৰ, মই নয়নজ্যোতি কাশ্যপ। সাক্ষাৎ নামৰ চেনেলটোলৈ আপোনালোকক স্বাগতম। আজি মই আপোনালোকক চিনাকি কৰি দিবলৈ ওলাইছোঁ ভ্ৰাম্যমান জগতৰ বলিষ্ঠ অভিনেতা সঞ্জীৱ শৰ্মা ডাঙৰীয়াক। সঞ্জীৱ দা, কেনেকুৱা? এই আৰু চলি আছে। তোমাৰ কেনেকুৱা খবৰ? খবৰ আছোঁ আৰু। বাকী আপোনাৰ লকডাউন কেনেকুৱা গ'ল? এইটো বৰ ডাঙৰ কথা হৈছে ন, লকডাউন কেনেকুৱা গ'ল? মানে বোলে বাৰ্থডে কেনেকুৱা গ'ল, বিয়া কেনেকুৱা গ'ল, স্বাস্থ্য কেনেকুৱা গ'ল। এতিয়া মানুহে সোধে লকডাউন কেনেকুৱা গ'ল। লকডাউন বেয়াই গৈছে মানে কি আৰু ঘৰতে আছোঁ আৰু এনেকৈ ঘৰত থকাৰ অভ্যাস নাই আচলতে আমাৰ। আমি কিবা নহয় কিবা কামত থাকোঁৱেই। থিয়েটাৰ কৰি আহি পেলাই সেই 2.5 মাহ বা 3 মাহ ঘৰত থাকিলেও আমি কিবা নহয় কিবা কামত থাকোঁ। থিয়েটাৰৰ কামো থাকে, নিজৰ পাৰ্চনেল কাম কিছুমানো থাকে। আৰু এইখিনি সময়টো আমি একদম পূৰা থিয়েটাৰৰ কামতে ব্যস্ত হৈ থাকোঁ। গান, প্ৰমো, থিয়েটাৰ পাব্লিচিটি, ফটোশ্বুট, নাটকৰ কাৰণে প্ৰিপাৰেশ্যন, কষ্টিউম। আমি এতিয়াই তাৰমানে মোটামুটি কিছুমান কাম কৰি পেলাওঁ। তো এইবাৰ এই লকডাউনৰ কাৰণে মানে সেই এটা কমপ্লেক্স হৈ আছে যে আমাৰ ভিতৰত, হ'বনে নহয়, মানে টু বি অৰ নট টু বি টাইপৰ। সেই কমপ্লেক্সটোৱে কিন্তু আমাক অকণমান দিগদাৰি কৰিছে। আপুনি কেনেকৈ আহিলে এই জগতখনলৈ, ভ্ৰাম্যমানৰ এই জগতখনলৈ, নাটকৰ মঞ্চলৈ আপুনি কেনেকৈ আহিলে? ষ্টাডি কেনেকৈ কৰিলে? তাৰমানে নহয়, মোৰ ষ্টাডি কি ষ্টাৰ্টিং তোমাৰ মোৰ গাঁৱতে আমাৰ বদনগুচি, এই গাঁৱতে মোৰ ষ্টাৰ্ট। মানে কি আমাৰ গাঁৱত তেতিয়া কিবা এটা নিয়ম আছিল। প্ৰত্যেক বছৰে নাটক হয়। নাটক মানে কেনেকুৱা আৰু সেইটো এটা নিয়মৰ নিচিনাকৈ এবছৰত এখন নাটক হ'বই, 2খনেই হ'বলৈ যায়, এখনটো কৰিবই লাগিব, এনেকুৱা কথা। আৰু সেই নাটকবিলাক আমাৰ দেউতাহঁতে কৰিছিলে এক্টিং, মোৰ মায়ে কৰিছিলে এক্টিং। আৰু মোৰ মায়ে বোলে আমাৰ এই অঞ্চলত প্ৰথম মহিলা অভিনেত্ৰী। আচ্ছা। সেই হিচাপত আমি দেউতাহঁতৰ নাটক চাওঁ। মই সৰু থাকোঁতে ক্লাবতীয়া হয়, সংঘত হয় তাৰমানে। তো দেখি পেলাই মোৰ মন গ'ল আৰু তেতিয়া বহু বছৰ আগতে নাটকৰ নাম কংকাল আছিল দেই, নামটো মনত আছে মোৰ। নাট্যকাৰৰ নামটো পাহৰি গ'লোঁ। সেই নাটকত এটা চাইল্ড আৰ্টিষ্টৰ প্ৰয়োজন আছিল, সেইটো মই কৰিলোঁ। মই কৰি পেলাই মানুহে ভালে পালে আৰু বাচ্ছাবিলাকে এক্টিং কৰিলে এনেও ভালে পায়। তেতিয়া মই কিমান ক্লাছ 6 নে 5 এনেকুৱা কৰিলোঁ। কৰাৰ পিছত মানুহে ভাল হোৱা বুলি ক'লে, অকণ ভালো লাগিল মনটো। তাৰপিছত মই নাটক কৰিবলৈ যাওঁ, কিন্তু মোৰ মানে কি হ'ল, মই ওখ হৈ গ'লোঁ ল'ৰাজন বেছি, আৰু মাতটো মোৰ মাইকী নিচিনাকৈ, মানে তাৰ মাজত এটা কথা কৈ দিওঁ দৰ্শকসকলক যে সঞ্জীৱ দাই ছোৱালী কেৰেক্টাৰটো অভিনয় কৰিছে কিন্তু, ৰাইট? ছোৱালী মানে এখন চিৰিয়েল আছিলে, তাকে চিৰিয়েল এখন আছিলে, কমিশ্যন প্ৰগ্ৰেম এটা এখন আছিলে, জংচন বুলি, মৃদুল গুপ্তাই ডিৰেকশ্যন কৰিছিলে। তাতে মই ছোৱালী এক্টিং কৰিব লগা হৈছিলে। খুব সুন্দৰ হৈছিল অভিনয়। তাৰে বৰ ইণ্টাৰেষ্টিং কথা আছে কিছুমান। তাৰমানে মানুহে মোক ভবা নাছিল যে মই ল'ৰা আচলতে। মই সদায় শ্বুটিঙত যে মই যাওঁ, চবেই ভাবি থাকে যে মই ছোৱালী। আৰু সত্ৰত নাছিলে এনেকৈ একদম পূৰা নেইল পালিছ নখ দীঘল। মই প্ৰথম গৈ পেলাই শ্বুটিঙত এনেকৈ বহি থাকোঁ। লাহে লাহে মোৰ এনেকুৱা হৈ গ'ল, মই নিজে আহি পেলাই এনেকুৱা হৈ গ'ল। আৰু যেতিয়া শ্বুটিং নাথাকে, মই যেতিয়া নৰ্মেল সঞ্জীৱ হৈ পেলাই মই শ্বুটিঙত যাওঁ, তেতিয়া মই এনেকৈ বহি থাকোঁ। আকৌ ভাবোঁ হেৰি মোৰ কি হৈছে এতিয়া, আৰু এনেকৈ বহু আকৌ গৈ পেলাই আৰু এনেকুৱা হৈ যায়। ঢেৰ কাহিনী আছে সেইখনৰ। শ্বুটিঙতো ভাবিছিলে যে মই আচলতে ছোৱালীয়ে। কোনোবাই সেই সময়ত প্ৰপ'জ কৰিছিল নেকি? প্ৰপ'জ নহয়, কমেডি টাইপৰ হৈ যায়। মই গ'লে হাঁহি থাকে মানুহে। মই য'তে যাওঁ মই বহোঁ, মানে কষ্টিউমত গৈ পেলাই অদ্ভুত টাইপ মানুহৰ নিচিনাকৈ মোক চাই থাকে চবেই। আৰু মোৰ হাতত ডাঙৰ তেতিয়া সেই পিন্ধি পেলাই বহি থাকোঁ, এনেকৈ ভাবি বোলে এইটো কি ল'ৰা নে ছোৱালীও নহয়, ল'ৰা নহয় মাজৰ, এনেকুৱা ধৰণৰ কেৰেক্টাৰ আছিল। যিয়ে নহওক বাৰু ইণ্টাৰেষ্টিং আছিল কেৰেক্টাৰটো। সেইখনত বহুত ভাল মানুহে এক্টিং কৰিছিলে। আমাৰ অচিন্ত শংকৰ প্ৰতিঘাত যিজন ডিৰেক্টৰ, সি এটা বৰ ধুনীয়া কেৰেক্টাৰ কৰিছিলে সেইখনত। বাকী আপুনি আপোনাৰ শৈশৱটো অকণমান কওকচোন। শৈশৱ একে চবৰ শৈশৱ যেনেকুৱা, মোৰ তেনেকুৱা শৈশৱেই আছিলে। বদমাচি, ধুত্তামি, বদমাচি এইবিলাক আছিলে। আৰু মই ঘৰৰ ডাঙৰ, তেতিয়া খুব পিটন খাইছোঁ আৰু সৰুতে। সৰু চব দেউতাকৰ পিটন খোৱাতে আচলতে আশীৰ্বাদ হিচাপে লোৱা যায়। ৰাম পিটন খাইছোঁ কিন্তু সৰুতে। ওৱান এইট ড্ৰামাও আপুনি অসমৰ বিভিন্ন ঠাইত বহুবাৰ কৰিছে, বহুবাৰ বেষ্ট এক্টৰ আপুনি আনিছে। আচলতে সেইটো আমাৰ বেষ্ট আছিল দেই। 1 Act এতিয়াও প্ৰথম চিটো খোজটো কিন্তু সেইটোৱে। 1 Actor 1 Act প্ৰথম গাঁৱত কৰি পেলাই 1 Act কৰিলে। 1 Actত হয়তো 2-4জন মানুহ লগ পালে,
তেনেকৈ গৈহে কিন্তু অভিনেতা হয় বেছিভাগ। মোৰ নিচিনা বহুত এক্টৰ তেনেকুৱা আছে, ওৱান এক্টৰৰ পৰা গৈ গাঁৱত নাটক কৰি পেলাই গৈ বেষ্ট কিন্তু সেইটোৱে গাঁৱৰ নাটকখনে। আপুনি শিক্ষা গ্ৰহণটো ক'ৰ পৰা কৰিলে আৰম্ভণি আৰু শেষ? আৰম্ভণি মই ইয়াতে আমাৰ নিত্যানন্দ বিদ্যাভৱন স্কুলত। আচ্ছা। তাৰপিছত কলেজ মোৰ বজালী কলেজ। বজালী কলেজত যোৱাৰ পিছত মই মানুহ কিছুমানক লগ পালোঁ, ভাল ভাল মানুহক, যেনেকৈ আমাৰ দীনেন গোস্বামী ছাৰ বজালী কলেজৰ, তেখেত জিঅ'গ্ৰাফীৰ হেড আছিল, তেখেতো নাটকৰ মানুহ আছিল, বৰ ভাল এক্টৰ আছিল। বহুত শিকিছোঁ তেখেতৰ পৰা, বহুত কিতাপ পঢ়িছোঁ তেখেতৰ পৰা, নিতুল মেধি, হিৰণ্য ৰয়, এনেকৈ আমাৰ শৈলেনহঁতটো আছিলে, শৈলেন নৱহঁতটো আছিলে। গতিকে এই গোটেই ফ্ৰেণ্ড চাৰ্কলটো ডাঙৰকৈ মই লগ পাইছিলোঁ পাঠশালা বজালী কলেজ যোৱাৰ পিছত, আৰু তাৰ পৰাহে মই গুৱাহাটীলৈ যাওঁ। গুৱাহাটীলৈ গৈ পেলাই ৱৰ্কশ্বপ কৰা, নাটকৰ ট্ৰেইনিং কৰা চিগালত গৈ পেলাই বেলেগ বেলেগ মানুহ লগ পালোঁ। তাৰপাছত গোটেই ভাৰতবৰ্ষতে কিছুমান তেনেকৈ ফেষ্টিভেল আছিল। মঞ্চত অভিনয় কৰে, মঞ্চত আপোনাক অসমৰ বিভিন্ন ঠাইত সকলোৱে জানে আপুনি এজন বিশিষ্ট অভিনেতা, সুন্দৰ অভিনেতা আপুনি এজন। কেমেৰাৰ সন্মুখত আপুনি অভিনয় কৰিছেনে? কৰিছোঁ, কেমেৰাত কম কৰিছোঁ, বহুত যথেষ্ট কম কৰিছোঁ। তাৰমানে মই যেতিয়া আমি গুৱাহাটীত থাকোঁ তেতিয়া কেমেৰাৰ কামটো যথেষ্ট পৰিমাণে কম আছিল। তেতিয়া এতিয়া নিচিনাকৈ চেনেল নাছিল, চিনেমাও নাছিল। চিনেমা যিকেইখন ওলাইছিলে সেই চিনেমাকেইখন তেওঁলোকে বিশিষ্ট বিশিষ্ট অভিনেতাবিলাকে তাতে কাম কৰে, আৰু এৱাৰ্ডৰ কাৰণে বেছিকৈ চিনেমা বনাইছিলে। আমি গুৱাহাটীত থকা সময়খিনিৰ কথা কৈছোঁ, বেলেগ একো মাধ্যমেই নাছিল। চিৰিয়েলৰ দুই এখন হয়, এই তেনে চেনেল নাছিল, এই জোনাক টোনাক জং তেনেকুৱা নাছিলে একোটা। মানে আমি গুৱাহাটীত থাকোঁতে তো আমি নাটকে কৰিছিলোঁ, অকল নাটকে কৰি থাকোঁ। বিবাহিত জীৱনৰ কথা কওকচোন। বিবাহিত জীৱন মানে আৰু কি, দেউতাই চালে, দেউতাৰ পচন্দ হ'ল, আহি পেলাই মোক ক'লে যে এনেকৈ মই বিয়া পাতিব লাগে, তেনেকৈ আৰু। মানে আপুনি নিজে চোৱাত আছিল মানে বৌক? নাই, নিজে চোৱা নাই, নিজে চাব গৈছোঁ দেউতা চোৱাৰ পিছত, চাই পেলাই মোৰ পচন্দ হ'ল। ঘটনা শেষত এতিয়া মই সুখেই বাৰু, তেওঁ লিখা পঢ়া কৰাই ছোৱালী, উকিলো, গতিকে বুজিও পায় আৰু এই লাইনটোতে শ্ৰদ্ধা কৰে। এটা কথা জানিব বিচাৰিম আপোনাৰ পৰা, কেতিয়াবা থকা খোৱা হৈছে নেকি বাৰু ছোৱালীৰ পৰা? এইটো থাকে আৰু, এইটো নহ'লে কিহৰ জীৱন হ'ল, থাকিবই লাগিব, থাকিবই লাগিব। আৰু অভিনেতা মানুহৰতো এইবিলাক অনুভূতি থাকিবই লাগিব। যিমানে দুখ পাব সিমানে অভিনেতা বেছি শক্তিশালী হয়। প্ৰথম গাৰ্লফ্ৰেণ্ড আপোনাৰ মনলৈ কোনজনী ছোৱালীৰ নাম আহিব? এৰাম গাৰ্লফ্ৰেণ্ড বহুত আছিল। মই সেইকাৰণে সুধিছোঁ, প্ৰথম বুলি ক'লে আপোনাৰ নাম কোনজনী আহিব সেইকাৰণে সুধিছোঁ। নাই, নামটোও ক'ব নোৱাৰিম এতিয়া, সাংঘাতিক চাগে তেওঁ। সাংসাৰিক কথাই ডাঙৰ কথা আহি যাব আৰু বৌ বেয়া পাব। কিন্তু এতিয়া হয় হ'বলৈ কেৱল বৌৱেই আৰু, বেলেগ নাই। আছিল এইবিলাক, বৌ জানে এইবিলাক, বৌ কথাবিলাক কৈছোঁ। সংসাৰত কোৱাটো জৰুৰী, কিন্তু ক'ব লাগিব, ক'ব লাগিব। বাকী বৌৰ পৰা তেনেকুৱা একো আপত্তি অভিযোগ নাই? নাই নাই নাই, মই খোলা খুলিকৈ কৈছিলোঁ যে কথাবিলাক, যে এক্টৰ আৰু অভিনেতা, আৰু অভিনেতা মানুহবিলাক অকণমান ৰোমাণ্টিকো হয়। ৰোমাণ্টিক আমাৰ ঘপককৈ কিছুমান নহয় যদি তেনেকুৱা হৈ যায় নহয়, বস্তুটো ভাল লগা হৈ যায় আমাৰ কেতিয়াবা, সেইবিলাক কথাও কওঁ। মানে বেয়া লগা নাই কিন্তু দেই, বস্তুটো মানে অকণমান মিলিছে ক'ৰবাত, তেনেকৈ ধেমালিও কৰা যায়। আপুনি নিজে এজন ভ্ৰাম্যমানৰ অভিনেতা, ভ্ৰাম্যমানৰ কোনজন অভিনেতা আপোনাৰ প্ৰিয়? বৰ ডাঙৰ প্ৰশ্ন এইটো আচলতে। মোৰ তেনেকুৱা নাথাকে একো যে এইজন এক্টৰৰ অভিনয় মই একদম পাগলৰ দৰে ভাল পাওঁ, এইজন এনেকুৱা নাই মোৰ। মোৰ মানে কেনেকুৱা হৈ যায়, কিছুমান কেৰেক্টাৰৰ কিছুমান এক্টৰ ভাল লাগি যায়। ভাল লগা অভিনেতা বহুত আছে, মই শ্ৰদ্ধা কৰা অভিনেতা বহুত আছে, যেনেকৈ যতীন বৰা, তপন দা। তেওঁলোকে যেনেকৈ চিন্তা কৰে, সেই চিন্তা কৰা পদ্ধতিটো তেওঁলোকে যেনেকৈ মঞ্চত অভিনয় কৰে, প্ৰস্তুতি পৰাশৰ, মৃদুল চুতীয়া, মৃদুল ভূঞা, প্ৰত্যেকে মোৰ প্ৰিয় অভিনেতা। প্ৰত্যেকৰ পৰা মই কিবা নহয় কিবা এটা শিকিছোঁ। আৰু কিছুমান একদম অনজান এক্টৰ আছে যে তেওঁলোকক হয়তো মানুহে চিনি নাপায় ভালকৈ, তেওঁলোকৰ অভিনয় চাই কিন্তু মই শিকিছোঁ। তেনেকুৱা মোৰ প্ৰিয় ব্যক্তি আছে কিন্তু দেই, মই তপন দাক খুব ভাল পাওঁ, তপন দা চাওক, কাৰণ তেখেতৰ লিখাবিলাকো মই খুব পঢ়োঁ। আৰু তেখেতৰ মই কিবা পাজুল হ'লেও, মই যদি কিবা এক্টিং সম্পৰ্কে পাজুল হৈ যাওঁ যে এই কেৰেক্টাৰটো মই কেনেকৈ কৰিম, ক'ৰ পৰা কৰিম, মই তেখেতক ফোন কৰি হ'লেও সুধোঁ তপন দাক, বা তেখেতে কয় এইটো এনেকৈ এবাৰ কৰি চাবা, এইটো এনেকৈ কৰি চাবা, বা অমুক এনেকুৱা এটা ষ্টৰি এটা আছে, এনেকুৱা এটা লিখনি আছে, তুমি সেইটো এবাৰ পঢ়ি চাবাচোন, লাগে তেখেতে লিংকে দি দিয়ে মোক। সঞ্জীৱ দা, নৱপ্ৰজন্মৰ বহুকেইজন অভিনেতা বৰ্তমান সময়ত অভিনয় জগতত আমি দেখি আছোঁ, বা তেওঁলোকে বহুত
ভাল অভিনয় কৰিছে বা তেওঁলোকে শিকিব লগাও বহুত আছে নৱপ্ৰজন্মৰ যিখিনি অভিনেতা তেওঁলোকক আপুনি কি ক'ব বা কি পৰামৰ্শ দিব মই ক'ব পৰাকৈ আচলতে একো হোৱা নাই কাৰণ মই শিকিহে থাকোঁ শিকাৰ শেষ নাই কেতিয়াও আৰু বহুত ভাল ভাল অভিনেতা আহিছে বহুত টেলেণ্টেড মানুহ আহিছে কিন্তু নৱপ্ৰজন্মৰ যিখিনি মানুহ চিৰিয়াছলি নাটক কৰিম বুলি আহিছে চিৰিয়াছলি অভিনয় কৰিম বুলি আহিছে তেওঁলোকে সঁচাকৈ চিৰিয়াছলি এই বিষয়টোৰ পৰা পটকৈ ডাইভাৰ্ট হৈ যাব নালাগে চিৰিয়াছলি লওঁ আৰু অহংকাৰী হ'ব নালাগে এনেকুৱা হ'ব নালাগে যে মই একদম পূৰা ফালি দিলোঁ সদায় শিকাৰ মন এটা যদি ৰাখি থাকে তেওঁলোকে নিশ্চয় ছাকচেছ হ'ব কথা সেইটোৱে আৰু যিটো কাম কৰি মই সুখ পাওঁ যিটো কামত মই আটাইতকৈ বেছি হেৰি হওঁ সেই কামটোত মই মনোযোগ দি থাকিব লাগিব সেই কামটোক মই শ্ৰদ্ধা দিব লাগিব শ্ৰদ্ধা কৰিব লাগিব এইটো কথা ছাকচেছ হোৱাৰ মূল মন্ত্ৰ সেইটোৱে ধন্যবাদ সঞ্জীৱ দা আপুনি আপোনাৰ জীৱনৰ বহুমূলীয়া সময়খিনি আমাক দিয়াৰ বাবে অশেষ ধন্যবাদ আপোনাক আপোনালোকৰ চেনেলটো চাব যদি ভাল পাইছে সঞ্জীৱ দাৰ কথাবোৰ শুনি বা সঞ্জীৱ দাৰ পৰা যদি কিবা শিকিছে আপোনালোকে তেতিয়াহ'লে চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব ধন্যবাদ